ভিডিঅ'টো হৈছে মাছ বনাম ফুলকবিৰে। ভাবিছোঁ আপোনালোককো দেখাই লওঁ, গতিকে ভিডিঅ'টো চাবচোন শেষলৈকে, কেনেকুৱা লাগে আপোনালোকৰ ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, এয়া ফুলকবি আলু মই ধুনীয়াকৈ কাটি লৈছোঁ, আৰু এয়া মাছখিনিত মই হালধি, নিমখ আৰু ৰেড চিলি অকণমান সানি লৈছোঁ। লগতে এয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া অলপ দিম। চাই থাককচোন মই কেনেকৈ কি কৰোঁ। এয়া মই মাছখিনি ফ্ৰাই কৰিব কেৰাহীখনত দিলোঁ, মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। এয়া মাছ ভজা তেলখিনিতে মই ফুলকবি আৰু আলুখিনিও ফ্ৰাই কৰি ল'ম। এইফালে মোৰ মাছ ভজা হৈ গৈছে, সেই একেখিনি তেলতে মই আলু আৰু ফুলকবিখিনিও ফ্ৰাই কৰি ল'ম। এতিয়া এই ফুলকবি আৰু আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীখনত মই অকণমান তেল দি শুকান জলকীয়া এটা ফালি দি লৈছোঁ। এতিয়া মই ইয়াতে তেজপাত দুখিলা দি লৈছোঁ। লগতে পিঁয়াজখিনি দিম। ইয়াতে অকণমান চেনিও দি ল'লোঁ। ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। এইখিনি ভালদৰে মই লৰাই ল'ম। ভালদৰে লৰাই লোৱাৰ পিছত মই ইয়াতে নিমখ হালধি এড কৰিম। এতিয়া ইয়াতে কাটি লোৱা বিলাহী এটাও মই দি দিলোঁ। এইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে নিমখ দি ল'লোঁ। সোৱাদ অনুসৰি দিব। সোৱাদ অনুসৰি মই দি লৈছোঁ নিমখটো। আৰু এতিয়া মই হালধিখিনিও দি ল'ম, দি ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াতে জিৰা গুড়ি অকণমান দি লৈছোঁ, লগতে দিম ৰেড চিলি অকণমান, অকণমান দিছোঁ। এইখিনি ভালদৰে লৰাই লৈ মই ইয়াতে অকণমান পানী এড কৰি দিম। এতিয়া মই ইয়াতে পানী অকণমান এড কৰি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ মছলাখিনিৰ সৈতে বিলাহীখিনি গলি যাবলৈ দিম। এতিয়া এইখিনি ভালদৰে গলি গৈছে। এতিয়া মই ইয়াতে ভাজি লোৱা ফুলকবি আৰু আলুখিনি দি দিম। দি কিনে ভালদৰে লৰাই ল'ম। ফুলকবি আলুখিনি দি ল'লোঁ। ভালদৰে লৰাই লৈ মই পানী দি দিম। পানী দিয়াৰ পিছত এক উতল আহিলে মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছতে অকণমান সময় উতলিলে আমাৰ ফুলকবি দিয়া মাছৰ জোলখন ৰেডি হৈ যাব। এতিয়া মই ইয়াতে পানী এড কৰি ল'লোঁ। ফুলকবি আলুখিনি আগতো ফ্ৰাই কৰিছিলোঁ, এতিয়াও মছলাৰ সৈতে অকণমান সময় ফ্ৰাই কৰিলোঁ। এতিয়া পানী এড কৰি দিলোঁ। এতিয়া এইখিনি অলপ উতল খাওক, তাৰপিছত ইয়াতে মই মাছখিনি দি দিম। আৰু অকণমান পানী দি দিছোঁ, কাৰণ আঞ্জাখন যিমান উতলে সিমানহে আঞ্জাৰ সোৱাদটো বেছি হয়, ভাল হয়। সেইকাৰণে মই পানী অকণমান বেছিকৈ দি দিছোঁ। দি ভালদৰে উতল খাব দিম। এক উতল খোৱাৰ পিছত ইয়াতে মই মাছখিনি দি দিম। মাছখিনি আঞ্জাখন উতল হোৱাৰ পিছত মাছ দি মোৰ দিয়াৰ পিছত আঞ্জাখন এয়া নমাই থৈ দিলোঁ। কিমান ধুনীয়া হৈছে দেখিবলৈ। হাই ফ্ৰেণ্ডছ, এয়া মাছৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে? ভাল লাগিলেনে বাৰু? আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। গতিকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, তেতিয়াহে মই আকৌ নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম। থেংক ইউ, বাই বাই।